এয়া চাওক কি অদ্ভুত ধুনীয়া এটা ৰেচিপি। এই ৰেচিপিটো বনাবলৈ একেবাৰে সহজ আৰু এটা বা দুটা বস্তুৰে অকল এই ৰেচিপিটো বনোৱা হয়। দেখাত আপোনাক লাগিব পাৰে যে দেখাত বহুত কষ্ট যেন বনোৱা, কিন্তু একেবাৰে সহজ। তাৰ কাৰণে আমি ইয়াত এবাটি পিঠাগুড়ি লৈ লৈছোঁ। ইয়াত অকণমান নিমখ দি দিম আৰু তাৰপিছত একেবাৰে গৰম পানী দি, উতলা গৰম পানী দি ডো এটা ৰেডি কৰিম। এয়া এতিয়া মই হাত লগাব নোৱাৰোঁ, মানে ইমান বেছি গৰম, সেইকাৰণে চামুচেৰে প্ৰথমে অকণমান ভালদৰে মিহলাই ল'ম আৰু তাৰপিছত মুঠি ল'ম। যেনেকৈ আমি আটা মুঠোঁ ঠিক তেনেদৰে। আপুনি যদি ইচ্ছা কৰে আপুনি এইটো কেৰাহীত গৰম পানী উতলাই চাউলখিনি তাত দিও ডো ৰেডি কৰিব পাৰে। আমি এনেদৰে কৰিছোঁ। এতিয়া চাওক গৰমে আছে। এতিয়া আমি ইয়াত 1 চামুচমান ঘি দি দিছোঁ। আপোনাৰ ঘৰত যদি ঘি নাই আপুনি ইয়াত ৰিফাইন তেলৰো ইউজ কৰিব পাৰে। পিঠাগুড়িখিনি বহুত বেছি হাৰ্ডো নহয় আৰু বহুত বেছি ছফ্টো নহয়, মিডিয়াম, যেনেকৈ আটা মুঠা নিচিনা হয় তেনেকৈ হয় আৰু। এয়া চাওক, কিন্তু মুঠোতে বহুত ভালকৈ মুঠিব লাগিব। তাত মানে কমচে কম 5-6 মিনিটমান মুঠি থাকিব লাগিব পিঠাগুড়িখিনি। এতিয়া আমি ইয়াত এটা পাৰ্টত কি কৰিলোঁ, আমি দুটা পাৰ্ট কৰি ল'লোঁ। এটা পাৰ্টত অকণমান ফুড কালাৰ দিছোঁ। আপুনি যদি বিচাৰে ইয়াত ফুড কালাৰ নিদি বিটৰুটৰ জুচো দিব পাৰে, একেটাই কাম কৰিব। এতিয়া চাওক আমাৰ দুটা পাৰ্ট হৈ গ'ল। এতিয়া যোনটো পিংক কালাৰৰ সেইটো এনেকৈ বলছ বনাই ল'ম। অকণমান ডাঙৰ থাকিব সেইটো চাইজটো, আৰু বগাটো এনেদৰে বেলি ল'ম। এইটো কিয়নো এইটো পিঠাগুড়ি আমি ৰুটিৰ নিচিনা বা ময়দাৰ নিচিনা বেলিব নোৱাৰোঁ, অকণমান আৰামছে লাহে লাহে বেলিব লাগিব। এয়া চাওক, ইমান সৰু সৰু লুচি নিচিনা বনালে হ'ল। তাৰ ওপৰত এই পিংক কালাৰৰ বলছটো অকণমান চেপেটা কৰিম আৰু তাৰ ওপৰত দি দিম। বহুত সহজ হয়, দেখিবলৈ এনেকৈ লাগিব পাৰে যে বহুত কঠিন, কিন্তু একেবাৰে সহজ। তাৰ ওপৰত আৰু এটা লুচি দিছোঁ, মানে বেলি থোৱা ৰুটি এটা দিছোঁ সৰু। তাৰপিছত এনেদৰে কৰি দিলেই হ'ল, যিদৰে ভিডিঅ'ত দেখি আছে বছ এনেদৰে। এয়া চাওক, এতিয়া আমি এইটো নহয় কাটি দিম। মই ইয়াত মোৰ কুকি কাটাৰ নাই, মই গ্লাছৰ সহায়ত কাটি দিছোঁ এনেদৰে। যোনটো এক্সট্ৰা পাৰ্ট আছে এইটো উলিয়াই দিম। এয়া ৰেডি হৈ গ'ল। এতিয়া আপোনাক বেছি একো কৰিব নালাগে। ঘৰত থকা কেঁচিটো ল'ব আৰু এফালৰ পৰা এনেদৰে কাটি কাটি গ'লেই হ'ল। খুব ধুনীয়া এটা শ্বেপ, মানে ফুলৰ নিচিনা। কি ফুল নাম আপুনি ক'বচোন, এই ফুলটো কি ফুল বুলি কয়। এনেদৰে এফালৰ পৰা কাটি গ'লেই হ'ল, খুব ধুনীয়া। আৰু যেতিয়া এইটো আমি ফ্ৰাই কৰিম নহয়, ইয়াৰ কালাৰটো আৰু ধুনীয়াকৈ ওলাই আহে। এয়া চাওক, এনেকৈ কাটি কাটি গ'লেই হ'ল। মই অকণমান ভিডিঅ'টো ফাষ্ট ফৰৱাৰ্ড কৰি দিছোঁ, নহ'লে ভিডিঅ' বহুত দীঘল হৈ যাব। এয়া হৈ গ'ল। এতিয়া যদি আপুনি বিচাৰে ইয়াৰ যোনখিনি পেটেলছ আছে অকণমান বাহিৰৰ ফালে উলিয়াই উলিয়াই দিব পাৰে, আৰু নহ'লে এনেকৈ থ'লেও একো নাই। এয়া ৰেডি হৈ গ'ল। এতিয়া মই বাকীকেইটাও এনেদৰে ৰেডি কৰি ল'লোঁ। ইয়াত মই তেল লৈ লৈছোঁ। মই ইয়াত ৰিফাইন লৈছোঁ। আপুনি যিকোনো তেল যোনটো আপোনাৰ ঘৰত ব্যৱহাৰ কৰা হয় আপুনি ল'ব পাৰে। এতিয়া চাওক, এইটো আমি ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰিবলৈ আপোনাৰ 3-4 মিনিট লাগিব। বেছি হাই ফ্লেমত কৰিব নালাগে, মিডিয়াম ফ্লেমত হ'ব, লাহে লাহে হ'ব। যেনেকৈ যেনেকৈ এইটো ফ্ৰাই হ'ব নহয়, ইয়াৰ কালাৰটো আৰু বেছি ধুনীয়া হৈ উঠিব। অকণমান ভালদৰে ফ্ৰাই হৈ যোৱাৰ পিছত আপুনি এইটো ইফালে কৰি দিব পাৰে। দুইফালে ভালদৰে ফ্ৰাই হৈ যোৱাৰ পিছত এনেদৰে উলিয়াই ল'ব। এতিয়া মই ইয়াত চেনিৰ চিৰাপ এটা আগতীয়াকৈ বনাই থৈছিলোঁ। চেনি দি এবাটি চেনি আৰু 2 গিলাচ পানী ভালদৰে উতলাই যেনেকৈ চেনি চিৰাপ বনে তেনেদৰে বনাই থৈছিলোঁ। এইটো গৰমে গৰমে চিৰাপত দিম। গোটেই চেনিখিনি চক কৰি ল'ব। চকি ধুনীয়া, খাবলৈ বহুত বেছি ভাল লাগে। মানে আপুনি ট্ৰাই কৰি চাব পাৰে। আৰু আলহী আহিলে বনাই দিলেতো ফটো নমৰাকৈ নাযায়, মানে দেখাতে ইমান ধুনীয়া, খোৱাটোতো পাছৰে কথা। ভিডিঅ' ভাল লাগিলে লাইক কৰিব।